কমলপুৰ সমষ্টিৰ 119 নং মুক্তাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত 2 নং মুক্তাপুৰ ৱাৰ্ড সদস্য পদত দীপক কুমাৰে বিপুল ভোটত জয়লাভ কৰে। আজি বিজয়ী প্ৰাৰ্থীগৰাকীয়ে ৱাৰ্ডটোৰ সমূহ ভোটাৰ ৰাইজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। নমস্কাৰ, মোৰ নাম শ্ৰী দীপক কুমাৰ। মোক 119 নং মুক্তাপুৰ গাঁও পঞ্চায়তৰ মুক্তাপুৰ 2 নং ৱাৰ্ডৰ পৰা ৰাইজে নিৰ্বাচিত কৰিছে। এই ক্ষেত্ৰত মই ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মোক ৰাইজে বিপুল ভোটত জয় কৰিছে। এই ক্ষেত্ৰত ৰাইজক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজে মোৰ লগত যিখিনি কষ্ট কৰি এই ক্ষেত্ৰত মোক জিতালে, তাৰ বাবে মই ৰাইজৰ ওচৰত চিৰ কৃতজ্ঞ। লগতে আগন্তুক দিনত মই যিখিনি ৰাইজৰ উন্নতিৰ ক্ষেত্ৰত কাম কৰিব বিচাৰিছোঁ, তাত ৰাইজে মোক সহায় সহযোগিতা কৰিলে মই নথৈ আনন্দিত হ'ম। মুক্তাপুৰ পঞ্চায়তৰ কাউন্সিলৰ পদৰ বিজয়ী প্ৰাৰ্থী ভৱেশ চহৰীয়াৰ জয়ীৰ ক্ষেত্ৰত আপোনাৰ বিশেষ অৰিহণা থকা বুলি আমি জানিব পাৰিছোঁ। এই ক্ষেত্ৰত আপুনি কি মন্তব্য আগবঢ়াব? ধন্যবাদ জনাইছোঁ। পোনপ্ৰথমতে মুক্তাপুৰ পঞ্চায়তৰ অন্তৰ্গত সমূহ ভোটাৰ ৰাইজক তেখেতৰ বিজয়ত যিটো অৰিহণা যোগালে, সেই ভোটাৰ ৰাইজক পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ যিখিনি আধৰুৱা কাম কাজ ভৱেশ চহৰীয়াই পূৰণ কৰিব বুলি আশা ৰাখিছোঁ। আৰু এই জয় অকল ভাৰতীয় জনতা পাৰ্টীৰ জয়ে নহয়, প্ৰতিজন ভোটাৰৰ জয়। আৰু এই ক্ষেত্ৰত শ্ৰদ্ধাৰ কমলপুৰ সমষ্টিৰ বিধায়ক মাননীয় দিগন্ত কলিতাদেৱৰ যিটো নেতৃত্ব আৰু তেখেতৰ যিটো দক্ষতা, বাকপটুতা আৰু উন্নয়নমুখী চিন্তাধাৰা, সেই চিন্তাধাৰাত আপ্লুত হৈয়ে প্ৰতিজন ভোটাৰে কমলপুৰ সমষ্টিৰ প্ৰতিটো ৱাৰ্ডত, প্ৰতিটো পঞ্চায়তৰ আঞ্চলিক সদস্য পদত আৰু ডিষ্ট্ৰিক্ট কাউন্সিলৰত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন প্ৰাৰ্থীয়ে জয় হোৱা বুলি জয় হৈছে। আৰু এই ক্ষেত্ৰত শ্ৰদ্ধাৰ দিগন্ত কলিতা ডাঙৰীয়াক ৰাইজে বহুত আশীৰ্বাদ দিছে আৰু ৰাইজৰ পৰা তেখেতে মৰম পাইছে। আৰু এই বিজয়ত মই ভৱেশ চহৰীয়াৰ লগত প্ৰতিটো নিৰ্বাচনী সভাত মুক্তাপুৰ মণ্ডলৰ প্ৰতিটো ৱাৰ্ড, প্ৰতিটো বুথত গৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাইছিলোঁ আৰু ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। আৰু এই ৰাইজৰ বিপুল সঁহাৰিয়ে তেখেতক এই জয়ত বিশেষ অৰিহণা যোগাইছে। আৰু তেখেতক আহ্বান জনাইছোঁ, প্ৰতিটো ক্ষেত্ৰত যাতে তেখেতে ৰাইজৰ লগত আলাপ আলোচনাৰ মাজেৰে তেখেতৰ যিটো কাম, সেই কামটো নিয়াৰিকৈ পালন কৰে। আৰু এই ক্ষেত্ৰত মুক্তাপুৰ ৱাৰ্ডৰ 2 নম্বৰ ৱাৰ্ডৰ একদম পুৰণা বিজেপি কৰ্মী বুলি দীপক কুমাৰৰ যিটো বিপুল ভোটত জয় হৈছে, তেখেতক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু তেখেতকো আহ্বান জনাইছোঁ যাতে ৰাইজৰ প্ৰতিজন ঘৰৰ মানুহৰ লগত তেখেতে মনৰ মিল কৰি যিখিনি তেখেতৰ আধৰুৱা কাম আছে, এই আধৰুৱা কামখিনি যাতে প্ৰতিজন মানুহৰ ঘৰে ঘৰে উন্নয়নমুখী মনোভাৱ লৈ তেখেতে কৰে, তাৰ কাৰণে তেখেতক মই আহ্বান জনাইছোঁ।